গুড মৰ্ণিং সকলোকে। আজি দিনৰ আহাৰ কি বনাম বুলি ভাবি থাকোঁতে মনত পৰিলে কালি অনা মাছৰ মূৰ দুটামান আছিলে। সেইটোৰে কিবা বনোৱা যাওক। তেতিয়াহ'লে পলম নকৰি বনাও আহক।
মোৰ আজিৰ থালিখন কেনেকুৱা লাগিছে বাৰু? মই মগুৰ দালিৰে মাছৰ মূৰৰ মুৰি ঘণ্টা আৰু মাছৰ গুড়া ভাজি বনাইছোঁ। খাবলৈ কিন্তু বহুত টেষ্টি হয়, আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। আৰু এনেকৈ মই ধুনীয়া ধুনীয়া ৰেচিপি আপোনালোকৰ মাজত আনি থাকিম। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।